নমস্কাৰ। জয়জয়তে উজনিকুৰি মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী আৰু উজনিকুৰি গাঁৱৰ দ্বিবাৰ্ষিক ভাওনা উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক আদৰণি আৰু স্বাগতম জনাইছো। লগতে মান্যনুসাৰে জনাইছো মৰম, শ্ৰদ্ধা আৰু উলক। উজনিকুৰি নামটোৱে যাৰ অৰ্থ বহন কৰে। চৰাইদেউ জিলাৰ সাপেখাতি মৌজাৰ দক্ষিণে ঐতিহাসিক ধোদৰ আলিৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত অৰুণাচল প্ৰদেশৰ সুদৃশ্য পাহাৰৰ দাঁতিত অৱস্থিত সীমামূৰীয়া এখন গাঁও। বৰ্তমান প্ৰায় 2500 জনসংখ্যাৰ টাই আহোম, চাহ জনগোষ্ঠী, বাঙালী, অসমীয়া, মুছলমান আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকৰ সম্প্ৰীতিৰ বান্ধোন, পাচি পথাৰ আৰু দা ধৰা পথাৰৰ নৈসৰ্গিক সৌন্দৰ্য। গাঁওখনৰ মাজেৰে চিৰপ্ৰবাহমান ঐতিহাসিক মেদেলাজান, মৰাণজান আৰু পাকমাৰী জানটোৰ সৈতে উজনিকুৰি গাঁৱত ভোগালীৰ পৰিৱেশ সদায় বিৰাজমান। গাঁওখনৰ উদীয়মান যুৱক যুৱতীসকলৰ দ্বাৰা গঠিত আৰু গাঁৱৰ ৰাইজৰ দ্বাৰা পৰিচালিত উজনিকুৰি সমন্বিত যুৱ সংঘই সোণত শুৱগা চৰাই, শিক্ষা, সংস্কৃতি, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত গাঁওখনক আগুৱাই নিবলৈ আহুপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। সময়ে সময়ে উজনিকুৰি সমন্বিত যুৱ সংঘৰ দ্বাৰা অতি শৃংখলাবদ্ধ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰা হয় বিহু, ভাওনা আদি বিভিন্ন অনুষ্ঠান। ক্ৰিকেট, ফুটবল, ভলীবল ইত্যাদি খেলসমূহে গাঁওখনৰ উঠি অহা প্ৰজন্মৰ প্ৰতিটো সম্ভাৱনাক নতুন পৰিচয় দিছে। ইয়াৰ উপৰিও বৰ্তমান অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জগতৰ অন্যতম নটসূৰ্য থিয়েটাৰৰ জন্মস্থানো এই উজনিকুৰি গাঁও। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা মৌখিক তথ্য আৰু স্থানীয় প্ৰবাদ অনুসৰি আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত আনুমানিক প্ৰায় 1662 হওক ইংৰাজী 1740 চনত আউনীআটী সত্ৰৰ 5ম জনা সত্ৰাধিকাৰ শ্ৰী শ্ৰী হৰিদেৱ দেৱগোস্বামীয়ে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে উজনি অসমলৈ আহোঁতে বাঘমৰিয়াল চহৰত অৰ্থাৎ বৰ্তমানৰ পূব বালিখেটীয়া গাঁৱৰ দখৰাজানৰ কাষত অশেষ কষ্টৰে 20জনমান ভকত বৈষ্ণৱ একত্ৰিত কৰি এভাগী গুৰু আসন প্ৰতিষ্ঠা কৰে আৰু পাছলৈ এই নামঘৰটিকে নামনিকুৰি বৰনামঘৰ হিচাপে নামাকৰণ কৰে আৰু বৰ্তমান এই নামঘৰ ভাগীৰ নাম হৰিদেৱ বৰনামঘৰ কৰা হয়। ইয়াৰ পৰা আনুমানিক প্ৰায় 100 বছৰমানৰ পাছত জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন প্ৰাকৃতিক আৰু মানসিক কাৰণত নামনিকুৰি বৰনামঘৰৰ প্ৰায় 20জনমান ভকত বৈষ্ণৱ উজাই আহি হাবি, জংঘল আৰু বিভিন্ন বনৰীয়া জীৱ জন্তুৰে ভৰি থকা বৰ্তমানৰ এই অঞ্চলটি মুকলি কৰি এটি নামঘৰ প্ৰতিষ্ঠা কৰে। সমাজ পাতি বাস কৰিবলৈ আৰম্ভ কৰিলে আৰু নামঘৰটিৰ নাম ৰাখিলে উজনিকুৰি নামঘৰ। কালক্ৰমত ইয়াৰ পৰাই গাঁওখনৰ নামো হ'ল উজনিকুৰি। এয়া জনশ্ৰুতি। বৰ্তমানেও গাঁৱত থকা পুৰণি বংশকেইটিৰ ইতিবৃত্ত ফঁহিয়াই চালে 20টা পৰিয়ালৰ উমান পাওঁ আৰু প্ৰত্যেকটো বংশৰে নামনিকুৰি বৰনামঘৰৰ আশে পাশে থকা বংশসমূহৰ সৈতে যোগসূত্ৰ আছে। এই উজনিকুৰি গাঁওখনতেই কেইজনমান সমাজহিতৈষী ব্যক্তিৰ প্ৰচেষ্টাত আৰু গাঁৱৰ শুভাকাংক্ষী ৰাইজৰ সহযোগত নৱপ্ৰজন্মক জ্ঞানৰ জ্যোতিৰে আলোকিত কৰিবলৈ গাঁওখনত অৱস্থিত হাবি জংঘলেৰে ভৰা গ্ৰেজিঙৰ মাটি ভাঙি বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে 1974 চনত প্ৰতিষ্ঠা কৰা হয় এটি জ্ঞানৰ মন্দিৰ আৰু নাম দিয়া হ'ল উজনিকুৰি মজলীয়া বিদ্যালয়। প্ৰথম অৱস্থাত শ্ৰদ্ধাৰ লোকনাথ দোলাকাষৰীয়া ছাৰ আৰু তিলক গগৈ ছাৰৰ শিক্ষকতাৰে আৰম্ভ হোৱা এই বিদ্যালয়খনে কিছুদিনৰ পাছত শ্ৰদ্ধাৰ মেঘনাথ গগৈ ছাৰৰ সহযোগত ৰঙেৰে উজ্জীৱিত হৈ আগবাঢ়িল। গাঁওখনৰ লগতে দাঁতিকাষৰীয়া অঞ্চলটিৰ এটি বহুদিনীয়া অভাৱ পূৰণ হ'ল। লগতে নৱপ্ৰজন্মই জ্ঞানৰ আলোকেৰে আলোকিত হ'বলৈ বিচাৰি পালে এক জ্ঞানৰ মন্দিৰ। প্ৰতিষ্ঠা কালৰ পৰা পৰ্যায়ক্ৰমে বহু মনীষী তথা হিতাকাংক্ষী ৰাইজৰ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰে আজিৰ তাৰিখত এই বিদ্যালয়খনিয়ে সম্পূৰ্ণ কৰিছে 50টি বছৰ। স্বৰ্ণ জয়ন্তীৰ এই পবিত্ৰ ক্ষণত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ প্ৰত্যেকজন মহান মনীষীক। লগতে জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত
যাৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজকে মানুহ হিচাপে গঢ় দিবলৈ বিচাৰি পাইছে জ্ঞানৰ এক মন্দিৰ। স্বৰ্ণ জয়ন্তীৰ এই গৌৰৱোজ্জ্বল মুহূৰ্তত বিদ্যালয়খনৰ ঐতিহ্য স্মৃতি সজীৱ কৰিবলৈ অহা ইংৰাজীৰ 28 আৰু 29 ডিচেম্বৰ অৰ্থাৎ শনি আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনৰ সোণালী জয়ন্তী উদযাপন আৰু উজনিকুৰি গাঁৱৰ দ্বিবাৰ্ষিক ভাওনাভাগী প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছো। সেয়েহে সকলো আহিবচোন। 2 দিনৰ কাৰ্যসূচীত আপোনালোক সকলোৰে সহায় সহযোগিতা সুপৰামৰ্শৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰি তুলিবলৈ উদযাপন সমিতিৰ তৰফৰ পৰা এশৰাই গুৱা পানেৰে নিমন্ত্ৰণ জনাইছো। সকলোকে লগ পোৱাৰ মানসেৰে আমাৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম আৰু আদৰণি জনালো। নমস্কাৰ।